ধ্ৰুৱজ্যোতিয়ে স্বাগতম জনাইছোঁ ৰদালি মিক্স চেনেললৈ। আজি প্ৰথমবাৰৰ বাবে ৰোষ্ট কৰিবলৈ লৈছোঁ। এই পুবালি নে কি বুলি ছোৱালী এজনী আছিলে যে গুৱাহাটীত বৰ ষ্টেণ্ডাৰ্ড এই ধনী ঘৰ ছোৱালী, তো সেইজনীৰ ওপৰত আজি মই ৰোষ্ট কৰিবলৈ লৈছোঁ। এই গাঁৱলীয়া ল'ৰাবোৰক যে অপমান কৰি আছে, তাক পালে মই এনেকুৱা দিম নহয় এদিনকৈ। তাক পালেই কৈছোঁ মই ৰাস্তাত আনি চুচৰাই চৰিয়াম পাওঁ নাই। মোক বুজি পোৱা নাই, মোক চিনি পোৱা নাই, অসমীয়া ল'ৰাক চিনি পোৱা নাই, গাঁৱলীয়া ল'ৰাক চিনি পোৱা নাই। গাঁৱলীয়া ল'ৰাক প্ৰতিবাৰতে সি অপমান কৰি গৈছে। তাক মই পালে এনেকুৱা চৰিয়া মানে নহয়। তো বন্ধুসকল, এইবাৰ ব'লক আপোনাৰ ভিডিঅ'টোৰ ফালে। নিজৰ হাত মাৰোঁতে বাথৰুমত দিন গৈছে আৰু কি ক'লে এটা বাথৰুমত কি তেনেকুৱা কথা ক'বলৈ আপোনাৰ লাজ লাগিব লাগিছিল, গম পাইছে নাই? এতিয়া আপোনাৰ সেইবিলাক কথা ক'বলৈ বয়স নাই। আপুনি 60 বছৰীয়া বুঢ়ী, নিজে কৈছে আপুনি 60 বছৰীয়া বুঢ়ী। এতিয়া সেইবিলাক কথা ক'বলৈ আপোনাৰ লাজ লাগিব লাগিছিল। এইখন ছ'চিয়েল মিডিয়া হয়, আপুনি কি বুলি ভাবিছে? আপোনাৰ সেই হেৰি নহয়, এই বাথৰুম নহয়, এইটো গম পাইছে নহয়? এইখন ছ'চিয়েল মিডিয়া হয়, চাই চিতি কথা ক'ব। আৰু অসমীয়া ল'ৰাবোৰক আপুনি অসমীয়া গাঁৱলীয়া ল'ৰাবোৰক প্ৰতিবাৰে বেয়াকৈ কৈ আছে। চাই ল'ম কিন্তু আপোনাক। বাৰু যি হ'ল যি নহ'ল, আপুনি যে এই জেছ বি কৈ থাকে যে জেছ বি আপুনি কি হয়? সেই দেদাৰ আপুনি কি হয়? চিজ হয় দাদাৰ। হা জেছ বি দাৰ মই চিজ হয়, মোৰ লগত লাগ যি লাগিবলৈ আছে। কি দেদাৰ আপুনি কি? দেদাৰ আপুনি চিজ কি মানে বে? দেদাৰ আপুনি চিজ ভালদৰে মানে ফুল ফৰ্মত ক'বও নাজানে কথা। দাদা হেনো চিজ হয়, কথা ক'ব লাগিছে। আৰু এটা আপোনালোকৰ ঘৰত এই কুকুৰ আছে বুলি কোৱা হৈছে, পুহিবলৈ দিব নেকি বাৰু কুকুৰ এটা? তোৰ গুটি দুটা ছিঙি মই কুকুৰক খুৱাম। আমাৰ ঘৰত 5টা কুকুৰ আছে, এই তোৰ গুটি দুটা ছিঙি কুকুৰক খুৱাম। কি ক'লে আকৌ? এই ভয় লাগি যায় দেই। আইতা, আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। মোক এপাৰ্টমেণ্টত আহিবই লাগিব। তই কি এপাৰ্টমেণ্ট নেকি? এইটো শব্দ কি আৰু? অঁ, এতিয়া গম পালোঁ, এপাৰ্টমেণ্ট মানে অকণমান টাউনীয়া ছোৱালী যে ঘৰটোক এপাৰ্টমেণ্ট বুলি কয় আৰু। খালি এপাৰ্টমেণ্ট বুলি নুফুটে মুখত, কি কৰিবা আৰু? চুটিখন জিভাখন অকণমান চুটি চাগে, এপাৰ্টমেণ্ট বুলি কৈছে, কিনো আৰু। আচলতে কথা ক'ব জানিলে ক'ব লাগে, বা মুখত ভালদৰে উচ্চাৰণ হ'লে ক'ব লাগে। যদি মুখত নুফুটেই তেনেহ'লে কথা নক'ব, বুজি পাইছে নহয়? এপাৰ্টমেণ্টটো শব্দ নাজানে। আৰু ছোৱালী মানুহ এনেকৈ কয় কথা, ল'ৰা সৰু বেলেগ ছোৱালী সৰু বেলেগ, নাজানা নেকি তহঁতি? এইটো তোমাৰ এপাৰ্টমেণ্টটোক এপাৰ্টমেণ্ট বুলি কয়, স্কুলটোক স্কুল বুলি কয়। এই ছোৱালীবোৰ সেনেকৈ কয় ন। আচলতে আপোনালোকৰ দৰে ছোৱালীবোৰৰ পৰা এই বাকী ছোৱালীবিলাকো বদনাম হৈছে, জানে নাই? চৰ লগাম নহয়, একদম বহা জেগাতে বহি থাকিবি আৰু তোৰ ভেকু ভাও হৈ গুচি যাব। চুটোৰ ভাই চুট মাৰানি। কাক চৰ মাৰ হে? কাক চৰ মাৰ? আহিছা না আমাৰ ইয়ালৈ আহিছা, তোক পালে মানে নহয় ৰাস্তাত বগৰা পিটিম মই। এনেকুৱা চৰিয়াম নহয় তোক, খং উঠি আছে তোৰ ওপৰত। তোৰ দৰে ছোৱালীবোৰৰ কাৰণে আন ছোৱালীবোৰো বদনামী হৈছে। সকলো ছোৱালী বদনাম নহ'লেও বদনাম হৈছে। তো বন্ধুসকল, আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। যদি এই পুবালি নামৰ এই ছোৱালীজনীৰ ওপৰত নেক্সট 2 পাৰ্ট এটা লাগে তেনেহ'লে তলত কমেণ্ট কৰক, কমেণ্ট বক্সত।